Hello guys, welcome back to my YouTube channel Jinma Vlog. আজি মোক ইউটিউবৰ ফালৰ পৰা এটা গোল্ডেন প্লে বটন পঠাইছে, সেইবাবে গোল্ডেন প্লে বটনটো আনবক্সিং কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গাইজ দেখিছেনে, এইটো মোক ইউটিউবৰ ফালৰ পৰা মোক পঠাই দিছে প্লে বটনটো। এতিয়া কেঁচি দিম, মই এতিয়া এনেকৈ কাটি দিম, এনেকৈ কাটি ল'ম। কাটি লোৱাৰ পিছত এনেকৈ খুলি দিম। খুলি দিয়াৰ পিছত এনেকৈ দাঙি দিয়াৰ পিছত এখন কাগজ পাইছে, তাৰপিছত এখন প্লাষ্টিক আহিছে, তাৰপিছত এখন প্ৰমাণপত্ৰ আহিছে, তাৰপিছত অলপ ডেক'ৰেশ্যনৰ কাৰণে দি দিছে। তাৰপৰা মেইন গোল্ডেন প্লে বটনটো হ'ল এইখন। এতিয়া মোৰ গোল্ডেন প্লে বটনখন আছে, বহুত কষ্টৰ মূৰত মই এখন পাই গৈছোঁ। এতিয়া এখন ফালি দিম। ফালি দিম। গাইজ বৈদ্য টান কৰি দিছে বহুত, কাটি আছে দেখিছেনে গাইজ, কটা যোৱাই নাই। এতিয়া কাটি দিলোঁ। এই গাইজ খুলি ল'লোঁ। এইখনে গাইজ গোল্ডেন প্লে বটনখন মোৰ। ইয়াত লিখি আছে কিছুমান বস্তু, এই পিছৰ ফালে হিন্দীত মোটাটো লিখিছে। তাৰপিছত প্ৰমাণপত্ৰখন হ'ল এইখন প্ৰমাণপত্ৰখন। ইয়াত লিখা আছে আপ इस तरह यूट्यूब पर वीडियो डालते रहना तभी तो डायमंड मिलेगा। यूट्यूब में वीडियो देता ही रहना। এটা সাইন মাৰা আছে, দেখিছেনে এখন প্ৰমাণপত্ৰ। এইখন মোৰ ইমান দিনৰ কষ্ট, 20টা ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত পাই গৈছোঁ মই। এইটো মোৰ চেনেলটোৰ নাম লিখা আছে, দেখিছেনে। কষ্ট আহি গৈছিল। এই গাইজ দেখিছেনে মই গোল্ডেন প্লে বটনখন, ইয়াত মই এনেকৈ হাজাৰ হৈছোঁ মোৰ টেবুলখনত। দেখিছে এখন প্ৰমাণপত্ৰখন ইয়াত থৈ দিছোঁ, এই বক্সটোৰ ওপৰতে থৈ দিছোঁ এনেকৈ। তাৰপিছত দেখিছেনে মোৰ টেবুলখন ইয়াত। গাইজ দেখিছেনে ইয়াৰ কালাৰ লাগি আছে, কালাৰ কৰি থাকিব বাবে মই টেবুলত। এইটো মোৰ ৰুম এডিট, দেখিছেনে গাইজ। এই ৰুমটো মই কেনেকৈ সাজাই থৈ দিছোঁ। এইটো মোৰ ফটো, এই টেবুল লগত আঁকি থৈ দিছোঁ। তাৰপৰা মোৰ চেনেলটোৰ নাম লিখি দিছোঁ চিন্ময়স ভ্লগছ বুলি দেখিলে এটা ইউটিউবৰ লগত দি দিছোঁ। এতিয়া চিন্ময় বুলি আছে, ইয়াত ইণ্ডিয়া বুলি আছে। এই ছবি মই আঁকিছোঁ গাইজ। এই ফুলটো দেখিছেনে, এই ফুলটো মই বনাইছোঁ। গাইজ এইটো পেইণ্ট আছিল, মই নিজে বনাইছোঁ হাতেৰে। কেনে লাগিছে গাইজ পেইণ্টটো চাই? যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই গাইজ। ठुमक ठुमक जब हिट छे तू पहाड़ी बाटों मा, छम छमा पायल घुंघरू बजन ग्यार खुटम।